নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক ৱেলকাম জনাইছোঁ। লগতে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি মই আছোঁ কোচবিহাৰত। আপোনালোক সকলোৱে জানে যে আজি মহালয়া, আৰু এই মহালয়াৰ লগত সংগতি ৰাখি ৰাতি ইয়াত এটা ভাল অনুষ্ঠান হয়। আপোনালোক সকলোৱে দেখা পাইছে যে ইয়াত মহালয়া উপলক্ষে বৰ ডাঙৰকৈ অনুষ্ঠান হয়। আৰু তাৰে কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইকেইটা হৈছে দুৰ্গা মাৰ গোটেইকেইটা ৰূপ, আৰু ইয়াত গোটেইকেইটা শাৰী শাৰীকৈ পতা আছে। আৰু আপোনালোকে ইয়াত দেখা পাইছে যে অসংখ্য দোকান পোহাৰ, মানুহৰ ভিৰ। মহালয়াটো ইয়াত, আৰু এই মহালয়াৰ অনুষ্ঠানটো পতা হয় কোচবিহাৰৰ যিখন ডাঙৰ শ্মশান, অৰ্থাৎ মেইন টাউনখনৰ এখন শ্মশান থাকে, সেই শ্মশানখনতে এই মহালয়া অনুষ্ঠানটো পতা হয়। এয়া ৰাস্তাৰ দুয়োকাষে এফালে মূৰ্তিবিলাক থৈ দিছে আৰু আনফালে দোকান পোহাৰ, এনেকৈয়ে অনেক দূৰ আৰু ইয়াত এনেকৈ অধিক জাকজমকতাৰে মহালয়া উৎসৱটো পালন কৰা হয়। তাৰোপৰি আপোনালোক সকলোৱে জানে যে ৱেষ্ট বেংগলত দুৰ্গা পূজাটো অধিক ডাঙৰকৈ পতা হয়। ইয়াত বিভিন্ন ধৰণৰ দোকান পোহাৰ দেখিবলৈ পাইছে, আৰু এইফালে মূৰ্তিবোৰ পতা আছে। আৰু এতিয়া আমি গৈ আছোঁ, এতিয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে অলপ চাবলৈ। এয়া আপোনালোকে দেখা পাইছে যে মঞ্চত গীত পৰিৱেশন কৰি আছে এজন শিল্পীয়ে। অসংখ্য ভিৰ, বেছি ঠেলি যাব নোৱাৰি। লগতে আপোনালোকে জনাব যে মোৰ ভিডিঅ'টো কেনে পালে, আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে আপোনালোকক শেষত আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ।